নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অলপতে হৈ যোৱা অযোধ্যা গোচৰটোৰ সম্পৰ্কে কিছুমান কথা। অনাগত কম্পিটিটিভ এক্সামবোৰত এই টপিকটো যথেষ্ট ইম্পৰ্টেণ্ট, গতিকে আমি কেইটামান প্ৰশ্ন আগে আলোচনা কৰি লওঁ। যে প্ৰথম প্ৰশ্নটো, সুপ্ৰিম কোৰ্টে হিন্দু পক্ষক কাৰ অধীনত অযোধ্যাত ৰাম মন্দিৰ বনাব আদেশ দিয়ে? উত্তৰটো হ'ব কেন্দ্ৰীয় চৰকাৰৰ অধীনত। দ্বিতীয়টো প্ৰশ্নমতে, বাবৰি মছজিদৰ বিবাদমান ভূমিৰ পৰিমাণ কিমান? বাবৰি মছজিদৰ বিবাদমান ভূমিৰ পৰিমাণ হৈছে 2.77 একৰ। 3 নম্বৰ প্ৰশ্নটো, মুছলমান পক্ষক নতুনকৈ দিয়া ভূমিৰ পৰিমাণ কিমান? মুছলমান পক্ষক নতুনকৈ দিয়া ভূমিৰ পৰিমাণ হৈছে 5 একৰ। অযোধ্যাৰ গোচৰৰ ৰায়দানৰ তাৰিখটো কিমান? অযোধ্যাৰ গোচৰৰ ৰায়দানৰ তাৰিখ হৈছে 9 নৱেম্বৰ 2019, অৰ্থাৎ 9 নৱেম্বৰ 2019। অযোধ্যাৰ বিবাদৰ গোচৰ একেৰাহে কিমান দিন ধৰি চলিছিল? উত্তৰটো, অযোধ্যাৰ বিবাদৰ গোচৰ একেৰাহে 40 দিন ধৰি চলিছিল। ই আৰম্ভ হৈছিল 16 অক্টোবৰ 2019 পৰা আৰু 9 নৱেম্বৰ 2019 ইয়াৰ সম্পূৰ্ণ ৰায়দান দিয়া হয়। এই গোচৰৰ ৰায়দানত 5জন ন্যায়াধীশ আছিল। তেওঁলোক হৈছে ক্ৰমে ৰঞ্জন গগৈ, তেওঁ মুখ্য ন্যায়াধীশ আছিল। দ্বিতীয়জন হৈছে অশোক ভূষণ, তৃতীয়জন হৈছে শাৰদ অৰবিন্দ বাবৰি, চতুৰ্থজন হৈছে ধনঞ্জয় চন্দ্ৰচূড় আৰু পঞ্চমজন হৈছে এছ আব্দুল নাজিৰ। সংবিধানৰ কোন অনুচ্ছেদৰ ভিত্তিত মুছলিম পক্ষক 5 একৰ ভূমি দিয়া হয়? উত্তৰটো হৈছে সংবিধানৰ 142 নম্বৰ অনুচ্ছেদ অনুসৰি, অৰ্থাৎ 142 নম্বৰ আৰ্টিকল অনুসৰি মুছলিম পক্ষক 5 একৰ ভূমি দিয়া হয়। এতিয়া আমি আলোচনা কৰিম অযোধ্যা গোচৰৰ আৰম্ভণিৰ পৰা কিছু কথা। যে 1528ত মোগল সম্ৰাট বাবৰৰ দ্বাৰা বাবৰি মছজিদ নিৰ্মাণ কৰা হয় অযোধ্যাত। 1611ত ভাৰতলৈ অহা ইংৰাজ ব্যৱসায়ী উইলিয়াম ফিঞ্চে অযোধ্যাত সৰু বৰ বহু ৰামৰ মূৰ্তি আছিল বুলি তেওঁৰ লিখনিত উল্লেখ কৰে। 1885 চনত মহন্ত ৰাঘবীৰ দাসে ফাইজাবাদ কোৰ্টত বাবৰি মছজিদৰ কাষতে এটা ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি বিচাৰে। 1949 অৰ্থাৎ 1949 চনত 22 ডিচেম্বৰ তাৰিখে বাবৰি মছজিদৰ ভিতৰত ৰহস্যজনকভাৱে ৰামৰ মূৰ্তি এটা উদ্ধাৰ হয়। 1950 অৰ্থাৎ 1950ত গোপাল বিচাৰদ আৰু ৰামচন্দ্ৰ দাস নামৰ দুজন ব্যক্তিয়ে ফাইজাবাদ কোৰ্টত নতুনকৈ উদ্ধাৰ হোৱা ৰামৰ মূৰ্তিটোৰ পূজা কৰিবৰ বাবে অনুমতি বিচাৰে। 1959 চনত অৰ্থাৎ 1959ত ৰাজনৈতিক দল নিৰ্মোহী আখাৰাই বিতৰ্কিত ভূমি লাভৰ বাবে আবেদন কৰে। 1961 চনত অৰ্থাৎ 1961ত কেন্দ্ৰীয় সুন্নী ৱাকফ বৰ্ডে কোৰ্টত বিবাদিত ভূমিৰ ৰায় আৰু মছজিদৰ ভিতৰৰ পৰা ৰামৰ মূৰ্তিটো আঁতৰ কৰাৰ বাবে আবেদন জনায়। 1986 অৰ্থাৎ 1986ত ফাইজাবাদ কোৰ্টে ৰামৰ মূৰ্তিটো পূজাৰ বাবে ৰায় দিয়ে। 1989 অৰ্থাৎ 1989ত নৱেম্বৰ মাহত ৰাজীৱ গান্ধী চৰকাৰৰ দ্বাৰা বিশ্ব হিন্দু পৰিষদক বিবাদিত ভূমিত পূজা কৰিবৰ বাবে অনুমতি দিয়া হয়। 1992 চন অৰ্থাৎ 1992ৰ 6 ডিচেম্বৰত বিশ্ব হিন্দু পৰিষদৰ সদস্যৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস কৰা হয়। এই ধ্বংসকাণ্ডৰ বিচাৰৰ বাবে ন্যায়াধীশ লিবাৰ হেনক নিযুক্তি দিয়া হয় আৰু তেতিয়াৰে পৰা যোৱা 9 নৱেম্বৰ 2019লৈকে এই গোচৰটো নিষ্পত্তি হোৱা নাছিল, যিটো যোৱা 9 নৱেম্বৰ 2019 তাৰিখে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত সফলতাৰে ৰায়দান কৰা হয়। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই।